কাৰণে ৰৈ নাথাকি আমি মানে পুৰণা ভলণ্টিয়াৰবিলাকে আজি এখন নতুনকৈ সুকীয়া বড়ো ৰাইজৰ দাবীত উত্থাপন কৰিছোঁ। সেইকাৰণে আমাৰ ভলণ্টিয়াৰবিলাকক আমি একত্ৰিত কৰিছোঁ। গোটেই উদ্দেশ্য আছিলে। ইয়াতে ওদালগুৰি জিলাত যি আলোচনা হ'ল, ইয়াত নতুন কিবা সমিতি গঠন হোৱাৰ কিছু ইয়াত নতুন একো হোৱা নাই। ওদালগুৰি ডিষ্ট্ৰিক্টটো মানে পুৰণা হৈ গৈছিলে কাৰণে আমি মানে পুৰণা বডিবিলাকক ডিজলভ কৰি নতুনকৈ বডিটো ফৰ্মেশ্যন কৰি ৰিভাইভ কৰিলোঁ। মানে পৰৱৰ্তী ক্ষেত্ৰত আপোনালোকে এই ধাৰাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? এই আমাৰ যিটো সুকীয়া বড়ো ৰাইজৰ দাবী এইটো মানে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি পোনপ্ৰথমে আমাৰ পুৰণা ৰিভলিউচনাৰীবিলাকক আমি একত্ৰিত কৰিছোঁ। পৰৱৰ্তী সময়ত আমি ৰাইজৰ লগত আলোচনা কৰিম আৰু যিবিলাক বৰ্তমান আমাৰ বড়ো সমাজৰ মাজত যিবিলাক ৰাজনৈতিক যিমান দল সংগঠন আছে এখেতসকলক লগত আমি বহি এতিয়া মানে ইউনাইটেডলি এটা সমিতি গঠন কৰি আমি সুকীয়া বড়ো ৰাইজৰ দাবী উত্থাপন কৰিম। এই ক্ষেত্ৰত আপোনালোকক অৱহেলা কৰা বুলি কাক আপোনালোকে দোষাৰোপ কৰি দিয়ে? অৱহেলা বুলি মানে আমি কোনোবা পাৰ্টিকুলাৰলি কোনোবা এজন ব্যক্তিক আমি দোষাৰোপ কৰিব বিচৰা নাই। এইটো আমাৰ মানে সময় আৰু মানে পৰিৱেশটোৱে আমাৰ মানে কিছু আমাৰ ৰাজনীতিক নেতাবিলাকৰ অৱহেলাৰ কাৰণে সেইবিলাক হৈ গৈ আছে। এই আন্দোলনটোত আপোনালোকৰ বহুত শ্বহীদ হ'ল। এই শ্বহীদৰ পৰিয়ালবিলাকে উপযুক্ত সন্মান পোৱা বুলি ভাবেনে? এই শ্বহীদবিলাকৰ কথা মনত কৰিয়ে বা শ্বহীদবিলাকৰ দুখৰ কথা ভাবিয়ে আমি আজি বহি থাকিব পৰা নাই। এই শ্বহীদবিলাকৰ মানে বিনিময় আমি যে এদিন দিব লাগিব, আমি প্ৰতিজ্ঞাবদ্ধ আছিলোঁ। তাকে আমি পূৰণ কৰিবৰ কাৰণে আজি আমি এই বুঢ়া বয়সত ওলাই আহিছোঁ।